फ्रेंड्स गुड मॉर्निंग एया मैं रातिपुवा खाई बय आजरी हलो और एया मिस्टारे पाचली आनी थैसे देखिसे और ये बासन गोटे लेतेरा हो आछे कारण मोर गाटो ठीक नाइ बाबे मैं एखिनि साफा करिब পৰা নাই हेबाबे तेनेके आछे आपनालोके बेया नेपाब और बेया नेदेखिबो এইখিনি মই তেতিয়াহলে सब साफा কৰি লওঁ তাৰ পাছতে আপোনালোকক লগ পাই আছো মই কবিতা অল ইন ওৱানে আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগত এয়া মাছ আনিছে ৰৌ মাছ মই এতিয়া বনাম কিহৰ লগতে আৰু এয়া ডাংপতিও ভাজিম আপোনালোকে তেতিয়াহলে মই দাইল তেল মাৰিবলৈ লৈছো দেখিছে এয়া এফালে এয়া কুটি ললো আৰু এইখিনি এয়া দাইল তেল মাৰি লওঁ তাৰ পাছত আপোনালোকক দেখাই আছো মই মাছ ফ্ৰাই কৰিম আৰু এইফালে এয়া মই ভাজি বনাম সেইকাৰণে পাতি লৈছো কেৰাহী দুখন আৰু তেতিয়াহলে চাই যাওক ভিডিঅ'টো মই মাছটো ফ্ৰাই কৰি লওঁ আৰু ভাজি বনাই লওঁ মাছটো ফ্ৰাই কৰিব জানে ভাজিও সকলোৱে বহাব জানে মই ইয়াত এতিয়া পিয়াজ অকণ দিম আৰু পিয়াজকণ দি পেলাই বহাই দিম সিমানেই আৰু এইফালে আৰু মাছটো তেলত দি দিম আৰু নিমখ হালধি সানি সিমানেই আৰু সকলোৱেতো জানেই সেইকাৰণে মই নেদেখাওঁ আৰু মই এতিয়া এইখিনি ফাষ্ট কৰি লওঁ তাৰ পাছতে আপোনালোকক লগ পাই আছোঁ এতিয়া দাইলতে এনেকৈ মাছ দি দিলোঁ আজি দাইলতে মাছ দিলোঁ সেনেকৈ তাৰ পাছতে মাছটো ভাজি তাৰপিছতে সেই মাছৰ তেলতে অকণ মিঠি গুটি দি পেলাই আকৌ দাইলখিনি তেল মাৰি এনেকৈ উতলিবলৈ দি তাৰপিছত মাছটো দি দিলোঁ আৰু গোল নেমু চেপি দিছোঁ সেয়া আজি ধুনীয়া হ'ব খাবলৈ খানা কেনেকুৱা হয় নাজানো আৰু ভাল হ'ব বুলি ভাবিছোঁ ভাল হ'ব বুলিয়ে বনাইছোঁ আৰু এয়া মই মাছৰ জোল ৰেডি হৈ গ'ল তাৰ পাছতে আৰু কি কৰোঁ দেখাই যাম এফালে এয়া ভাজি হৈ আছে এফালে এয়া আৰু কি কৰোঁ দেখাই যাম আপোনালোকক মাছৰ জোল ৰেডি হৈ গৈছে দেখিছে আপোনালোকে মই অকণমান মান ধনিয়া ওপৰতে কাটি দিছোঁ ইটো ধনিয়া নাই গুণে মান ধনিয়াকৈ কাটি দিলোঁ তাৰ পাছতে এতিয়া আমি আৰু পৰিৱেশন কৰিম তাৰপৰা আপোনালোকক ভিডিঅ'টো চাই যাবলৈ কৈছোঁ আৰু অনুৰোধ কৰিছোঁ তেতিয়াহ'লে আৰু মই কি কৰোঁ দেখাই নিম আপোনালোকক ইফালে এয়া মোৰ আলু আৰু ডাংপতি ভাজি এয়া ৰেডি হৈ গৈছে মায়ে কৈছে যে শাহুমায়ে কৈছে অকণমান কোমলকৈ ৰাখিবিচোন টান নকৰিবা সেইকাৰণে মই এনেকৈ কোমলকৈ ৰাখিছোঁ আৰু তেতিয়াহ'লে বলক আৰু কি কৰোঁ দেখাই নিম হাই গাইজ মোৰ ভাত পানী বনাই হৈছে আৰু মাছৰ দালি বনালোঁ আৰু ফ্ৰেঞ্চবিনে আলুৱে ভাজিলোঁ ভাত হ'ল দালি হ'ল আৰু এতিয়া মই এটা বস্তু বনাম ৰেচিপিটো মই বেলেগত দেখাম আপোনালোকৰ বেলেগ এটা ভিডিঅ'ত আৰু এনেই অকণমান এতিয়া থুলমূলকৈ দেখাম আৰু তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি মই আশা কৰিলোঁ তেতিয়াহ'লে মই এতিয়া আৰু কি কৰোঁ আপোনালোকক দিনটো কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেতিয়াহ'লে বলক ভিডিঅ'টো মানে দেৰি নকৰি বহিছোঁহি কাৰণ গাটো ইমান ভাল নহয় বুলি মই কৈছোঁৱেই আৰু মই এতিয়া অকণমান এইটো ORS খাবলৈ আহিছোঁ পৰিবি গাত মই তেতিয়াহ'লে ORSটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ মোৰ গা বেয়া হোৱাৰ পৰা এই ORSটো খালে অকণমান গাত শক্তি পাওঁ আৰু ভালো লাগে খাই দিয়াৰ লগে লগে ORSটো তেতিয়াহ'লে মই ORSটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ দেখিছে মই এটা পিটিকা বনালোঁ কিহৰ পিটিকা বনালোঁ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই ভিডিঅ' বনাইছোঁ মই বেলেগকৈ ভিডিঅ'টো দিম এয়া দেখিছে পিটিকা দেখিবলৈ খাওঁ লাগিছে নাই বাৰু আপোনালোকৰ ইমান সুন্দৰ পিটিকা হৈছে বহুত ধুনীয়া হয় খাবলৈ আৰু এয়া চাই যাব তেতিয়াহ'লে মই দিনটো আৰু কি কৰোঁ আপোনালোকক দেখাই নি আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ মানুহজন আহিলে দোকানৰ পৰা এতিয়া মই ভাত বাঢ়ি লওঁ আৰু খাই মেলি লওঁ তাৰপিছতে আপোনালোকক লগ পাই আছোঁ আৰু কি কৰোঁ কি নকৰোঁ তেতিয়াহ'লে বলক মই এতিয়া ভাত খাই লওঁ আকৌ ভাত খোৱাৰ পাছত আকৌ আপোনালোকক লগ পাম তেতিয়াহ'লে বলক মই ভাত বাঢ়ি ল'লোঁ দেখিছে আমাৰ তিনিজনলৈ এতিয়া ভাত বাঢ়ি ল'লোঁ তাৰপাছতে এয়া মাছৰ দালিখিনি এয়া মাছৰ পিটিকা ফ্ৰাই কৰি আছোঁ এয়া মাৰ দালি হয় এয়া কৰি লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ তাৰ পাছতে চব বাচন বৰ্তন ধুই ঘৰ চাফা তাফা কৰি মেলি আজৰি হৈ আহিলোঁ এতিয়া আৰু এতিয়া মই দৰৱ খাবলৈ আছে দৰৱ খাই লওঁ দৰৱ মানে মোৰ গেছ ফৰ্ম হৈ গৈছিলে পূৰা এতিয়া ডক্টৰে গেছৰ টেবলেট দিছে সেয়া খাই লওঁ তাৰ পাছতে আপোনালোকক লগ পাই আছোঁ তেতিয়াহ'লে বলক দৰৱ খাই লওঁ শুই উঠিলোঁ উঠি মেলি এতিয়া
বাজিছে 5:10 মই নামঘৰত চাকি গছ জ্বলাই লওঁ তাৰপাছতে আপোনালোকক লগ পাই আছোঁ এতিয়া মই নামঘৰত চাকি গছ জ্বলাই লওঁ তেতিয়াহ'লে বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ মই চাহ বনাইছোঁ চাহ মানে একাপ চাহ হৈছে কাহৰ কাৰণে বনাইছোঁ চাহ মই ইয়াত দিছোঁ তুলসী পাত আদা দালচেনি আৰু লং এনেকৈ পিচি পেলাই ইয়াত দি দিছোঁ দেখিছে আপোনালোকে এতিয়া মই উতলিবলৈ দিম তাৰপাছতে খাম আৰু কাহৰ কাৰণে বহুত ভাল খাব মানে খালে বহুতেই ভাল হয় কাহটো মোৰ কাহ হৈ আছে সেইবাবে মই খাবলৈ লৈছোঁ সেয়া মই বনাইছোঁ এতিয়া তেতিয়াহ'লে চাহকাপ খাই লওঁ তাৰপাছতে দেখাই আছোঁ আৰু কি কৰোঁ ফ্ৰেণ্ডসকল আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাৰণ দীঘলীয়া হ'লে আজিকালি ভিডিঅ'বিলাক চাবলৈ মানে ইচ্ছা নকৰে সেইবাবে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব তেতিয়াহে মই দিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব তেতিয়াহ'লে আজিলৈ বাই বাই